নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অসম ফিচাৰীলৈ। এই নটিচখন জাৰি কৰিছে দ্য অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন DMEৰ ফালৰ পৰা। ইয়াৰে তাৰিখ হৈছে 22/3/2023 তাৰিখে জাৰি কৰিছে। এইখন নটিচ হৈছে ডি ফাৰ্মত থাৰ্ড কাউন্সিলিঙৰ বাবে। ডি ফাৰ্মৰ যি থাৰ্ড কাউন্সিলিং সেয়া অনুষ্ঠিত হ'ব 31 মাৰ্চ 2023 তাৰিখে। এইখন ফাৰ্ষ্ট আৰু ছেকেণ্ড কাউন্সিলিঙত যিসকল কেণ্ডিডেটে এডমিশ্যন লৈছে সেইসকলক যদি তেওঁলোকে কলেজ চেঞ্জ কৰিব খোজে তেনেহ'লে তেওঁলোকে এইখন নটিচত থাৰ্ড কাউন্সিলত চেঞ্জ কৰিব পাৰিব, আৰু যিসকলে নিজৰ কলেজখনত থাকিব বিচাৰে সেইসকলৰ চেঞ্জ কৰিব নালাগে। ইয়াতে সকলো অৰিজিনেল আৰু জেৰক্স ডকুমেণ্ট লাগিব, CWE এডমিট কাৰ্ড এনেধৰণে। আৰু ইয়াতে অল এলিজিবল কেণ্ডিডেট অফ CWE 2023 সকলো কেণ্ডিডেটকে মতা হৈছে। ইয়াৰে কাউন্সিলিঙৰ ভেন্যু হৈছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম 6 মাইল খানাপাৰা গুৱাহাটী 22, আৰু ইয়াৰ টাইম হৈছে দিনৰ 11টা বজাত। আপোনালোকে এই নটিচখন DME assam.government.in চাই ল'ব পাৰিব।